মৰ্নিং মই এটা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওকচোন, ৰাতিপুৱাই আজি ৰ'দটো ইমান ডাঙৰকৈ দিছে আৰু মই এতিয়া পুৱাই লাগিলোঁ ভাতত। এইটো আমাৰ জীৱনা কুকাৰ হয়, আপোনালোকে আকৌ নাহাঁহিব দেই কুকাৰটো দেখি। আৰু এজোপা দেখিছেনে আপোনালোকে, এজোপা আহোম বগৰী বুলি কয়। আমাৰ ফালে, আপোনালোকৰ ফালে কি বগৰী বুলি কয় জনাবচোন। আৰু এটা দুখৰ কথা দেখিছেনে, এজনী কুকুৰা হয় মৰিলে, আমাৰ হয় বেমাৰ লাগি মৰিছে। এতিয়া আহিলোঁ লাই শাক বুটলিবলৈ। এয়া আমাৰ ঘৰৰ মায়ে লাই শাক সিঁচি থৈ দিছিলে। আজি ৰাতিপুৱা লাই শাকে খাম বুলি ভাবিছোঁ, আলু আৰু চানাৰ লগত। খাই ভালেই লাগে বাৰু, আপোনালোকেও খাই চাবচোন। আৰু এইফালে পুঠি মাছ কেইজনমানো পুৰি থৈ দিছিলোঁ আৰু লগতে এটুকুৰা ডাঙৰ মাছ। এয়া আমাৰ ৰাতিপুৱা ভাত সাজ হৈ গ'ল। এইফালে লাই ভাজি আৰু এইফালে দাইলো বনাইছিলোঁ। তেতিয়াহ'লে খাই লওঁ দেই। খাই বৈ আজৰি হৈ আহিলোঁ দোকানলৈ। এখেত থ'বলৈ আহিলে। আপোনালোকক আকৌ লগ পাম আৰু অন্য এটা ভিডিঅ'ত। তেতিয়াহ'লে আজিলৈ বাই।